একবাৰ নথকা কৈ আপুনি কেনেকৈ ইমান ডাঙৰ মানুহ হৈ বহি আছে এই যে আপুনি লাখে লাখে ডনেশ্যন দিয়ে সেই টকাবোৰ ক'ৰ পৰা কৈ দে নহ'লে মোৰ তাৰ ছিঙিব লাগিলে কিন্তু দিগদাৰ আছে ইমান দিনে ছাৰ ছাৰ বুলি মাতি আছিলি আৰু আজি চান্স পাই একেবাৰে তই বুলি মতা হৈ গলি নহয় পুলিচৰ চাকৰি দিয়ে বেমাৰ টকা আৰু ক্ষমতা থকা যেন দেখিলেই লগালগ ছাৰ শব্দটো মুখেৰে ওলাই যায় মোৰ কি ধাৰণা হয় জানো তোক কোনোবাই ব্যৱহাৰ কৰিছিল তোৰ নামটো ব্যৱহাৰ কৰিছিল তোক সন্মুখত পুতলা হিচাপে ৰাখি সি তোৰ আৰু লুকাই লুকাই কামবোৰ কৰি আছে তহঁতে কিবা এটা ডাঙৰ ২ নম্বৰী বেপাৰ কৰ য'ৰ পৰা বহুত টকা আহে কিন্তু টকাবোৰ তহঁতে শ্ব' কৰিব নোৱাৰ কাৰণ তহঁত ধৰা পৰি যাবি সেইকাৰণে যাৰে তাৰে নামত ঘৰ মাটি কিনি থৈছ সংগঠনবোৰক মোটা ডনেশ্যন দি থৈছ যাতে কোনেও তহঁতৰ সন্দেহৰ নিশ্চিত নাছিল টকাটো তোকো দি থৈছো মই আৰে ধাৰলে দিয়া বুলি কৈছিলি তই মোক আৰু টাইমত উচুল কৰিম বুলি কৈছিলো তই যিহেতু ৰহস্যৰ বহুখিনি ভিতৰলৈ সোমালি ইমানতে শেষ কৰ আৰু নোসোমাবি টকা লাগে যদি ক আৰু দিম তোক 10 লাখ টকা উভতাই দিছো খেতিৰ কাৰ্যত তোক চাকৰি চিষ্টেম এইবোৰে বহুত বেয়া মানুহ কৰি পেলাইছে আপুনি সেইবোৰে ভিতৰৰ নিৰ্বাচনক খমখমীয়া নোটেৰে বা লাখ লাখ টকাৰ হিচাপেৰে লেতেৰা হ'ব দিব নোৱাৰি তোৰ টকা সুধে বোলে উভতাই দিছো আপুনি কি অৱস্থা গৰম পানীৰ বেগ ভিতৰত উতলা পানী গাত লগাব নোৱাৰি উপায় নাই কুকুৰ বিষ লগালৰ বিষ তেখেতৰ লগত মোৰ কথা আছিল মোৰ কথাখিনি মই পাতিলো বৰ হাৰামি কৰিছই নিজকে এনেকুৱা এটা পজিশ্যনত ৰাখি থৈছে যে ইয়াৰ বিৰুদ্ধে একোটা একশ্যনে ল'ব নোৱাৰি আপুনি যি কথা পাতিব লগা আছে পাতক মই কি কৰিব পাৰো আপোনাৰ বহুত ধন্যবাদ কিয় আপুনি দেউতাকৰ ইজ্জত ৰাখিলে যে আপোনাৰ ল'ৰা ছোৱালী হ'লে আপোনাক আগতকৈ বহুত বেছি ভাল পাব যাক আপুনি লাখ টকাৰেও কিনিব পাৰিব শুনিলে নহয় ই কি কৈ গ'ল বৰ হাৰামী বস্তু হ'ব 2 নম্বৰী বুলি জনাৰ পাছতো একশ্যন ল'ব পৰাকৈ একো চান্সে ৰখা নাই মই ল'ৰাটো ক'ত গ'ল তাৰ ফ্ৰেণ্ডৰ পাৰ্টি এটালৈ গৈছে তাৰমানে তই ঘৰত অকলে আছ অকলে আছো তাতে কি হ'ল একো হোৱা নাই কিন্তু একো নহ'ল কাৰণে যে কেতিয়াও একো নহ'ব তাৰতো কোনো মানে নাই এইবিলাক বেপাৰ কেতিয়াৰ পৰা কৰি আছ কোনবোৰ বেপাৰ নাটক কৰিব নালাগে এই অচিয়েতো কৈ গ'ল তোৰ বিৰুদ্ধে ষ্টেপ লৈ একো লাভ নাই গতিকে ভয় কিহত খোলা খুলিকৈ কৈ দে ব্যৱসায়ত তই কেতিয়াৰ পৰা লিপ্ত আছ মাজনীৰ দৰে নিৰীহ ছোৱালীবিলাকক ধৰি নি তহঁতে ক'ত চালান দিয় তহঁতৰ আচল বছ কোন তই কি ভাবিছিলি হা তহঁতে কিবা শুনিবি আৰু মই লগালগ উত্তৰ দি দিম আৰে যিখন মুখা পিন্ধি ইমান দিনে চলি আহিছো সেই মুখাখন খুলি আচল চেহেৰাটো উদঙাই দিম তোৰ দৰে এটা বেমাৰী অথৰ্ব মানুহৰ আগত দেৱৰঞ্জন চৌধুৰী না মই ইমানো কেঁচা খেলাৰী নহয়
কেঁচা খিলাৰী নহয়, তই কোনোপধ্যেই কেঁচা খিলাৰী নহয়। মইহে কেঁচা খিলাৰী, মইহে কেঁচা খিলাৰী। কেঁচা খিলাৰীৰ কাৰণেইতো মাজনী কেতিয়াও উদ্ধাৰ কৰি আনিব পৰা নাই। ইয়াকে জানিও যে তহঁতৰ দৰে দেহ ব্যৱসায়ীৰ কবলত তাই বন্দী হৈ আছে। বেমাৰী অথত্ব কাৰণেইতো তোৰ লগত উদা হাত লৈ যুঁজিবলৈ আহিব লগাত পৰিছে। না হাতত আছে ডেগাৰ, না পিষ্টল, কেৱল মুখটো দেখিবলৈ আনে গৰম পানীৰ বেগটো। পানীবোৰ ইমান উতলি আছে যে গাত লগাবই নোৱাৰি। তয়ে পাৰ নেকি চাচোন? ছোৱালীজনী ক'ত আছে? নহ'লে আৰু আছে মুখতে ঢালি দিম। তোৰ ছোৱালীজনী আজি নিশাৰে বিশেষ